জয়ানা নমস্কাৰ মই গাৰ্গীয়ে মোৰ ইউটিউব চেনেললৈ আপোনালোকক আদৰণি জনাইছো। আজি 13 প্ৰতি বছৰে এই দিনটোত অসমৰ সকলো ঠাইতে সতী জয়মতী স্মৃতি দিৱস হিচাপে উদযাপন কৰি অহা হৈছে, বিশেষকৈ উজনি অসমত। সেয়েহে আজি জয়মতী কুঁৱৰীৰ জন্মস্থান শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত maduri চহৰত maduriৰ মহিলা সমিতিৰ উদ্যোগত আৰু দিখৌপৰীয়া কলা সংস্কৃতিৰ বিকাশ কেন্দ্ৰৰ সহযোগত আঞ্চলিক ভিত্তিত জয়মতী স্মৃতি দিৱস উদযাপন কৰা হৈছে। উদযাপন কৰাৰ লগতে সতী জয়মতী নাটো মঞ্চস্থ কৰা হৈছে। তাৰে কিছু দৃশ্যাংশ আপোনালোকৰ ওচৰৰ আগত মই আগবঢ়াবলৈ চেষ্টা কৰিছো। ইয়া অকল নাটখন দেখুৱালেই নহব, তেওঁৰ বিষয়ে যদি এই পবিত্ৰ দিনটোত মই দুআষাৰ নকওঁ তেতিয়াহলে সম্পূৰ্ণ হৈ নুঠিব। সেয়েহে মই দুআষাৰমান ক'বলৈ চেষ্টা কৰিছো। প্ৰায় সকলোৱে জানেই তেওঁৰ বিষয়ে, যিসকলে নাজানে তেওঁলোকৰ আগত মই ক'বলৈ চেষ্টা কৰিছো। যদি তাত ভুল হয় মোক ক্ষমা কৰি দিব। সতী জয়মতী কুঁৱৰীৰ জন্মস্থান হৈছে শিৱসাগৰ জিলাৰ নাজিৰাৰ মহকুমাৰ অন্তৰ্গত maduri চহৰত। লাই থেপেনা বৰগোহাঁই প্ৰথমা জীয়ৰী আৰু তুংখুঙীয়া ফৈদৰ কোঁৱৰৰ গদাপানীৰ পত্নী। তেওঁ দেশৰ প্ৰতি থকা শ্ৰদ্ধা ভক্তি ত্যাগেৰে সদায় স্মৰণীয়। প্ৰথম কথা হৈছে নিজকে তিল তিল কৰি শেষ কৰি নোযোৱালৈকে জনসাধাৰণৰ শাসন ব্যৱস্থাৰ প্ৰতি বিদ্ৰোহ কৰিছিল, আৰু দ্বিতীয়তে স্বামীৰ প্ৰতি থকা অন্তৰহীন প্ৰেম আৰু দেশৰ বাবে স্বামীক গোপনে নগা পাহাৰলৈ পলুৱাই পঠাইছিল। আৰু তেওঁ বিচাৰিছিল যে স্বেচ্ছাচাৰী শাসন ব্যৱস্থাৰ উপৰি সমাজত শাসন স্থাপন হওক, দেশৰ ভৱিষ্যত লাভ কৰক এজন যোগ্য শাসকে। তেওঁ দেশ প্ৰেম আৰু জাতিৰ প্ৰতি থকা শ্ৰদ্ধাৰ বাবে নিজকে প্ৰাণ আহুতি দিছিল। সেয়েহে আজি এই পবিত্ৰ দিনটোত তেওঁক মই শ্ৰদ্ধাৰে সোঁৱৰিছো। তাকে কৈ মোৰ দুআষাৰ সামৰণি মাৰিছো। বলক তেতিয়াহলে আজিৰ নাটখন আহোম ৰাজতন্ত্ৰৰ নিয়ম অনুসৰি আমাৰ বিধি বাম নহয় নিয়োগ কৰিছে। আহোম ৰাজবংশৰ প্ৰয়োজন ৰজা হ'ব পৰা উপযুক্ত বুজি অংগ কৰা আপোনাৰ কাৰ্যত মই বৰ সন্তুষ্ট হৈছো। মোৰ চিন্তাৰ পৰিয়ালে এতিয়া তুমি মহান কুমাৰ
দিবা নহয় নহয় না মই পাৰিম আপুনি পাৰক নালাগে জয়া তুমি তাৰ পৰা গুচি আহা নহয় নহয় না মই পাৰিম জয়া তুমি নোৱাৰা গুচি আহা নহয় নহয় না মই পাৰিম জয়া তুমি একো নাহা নহয় নহয় না মই পাৰিম জয়া তুমি নোৱাৰা গুচি আহা নহয় নহয় না মই পাৰিম জয়া 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 তোমালোকৰ দেউতাৰ সৈতে মই এখন ফুলনিৰ মাজত ঘূৰি ফুৰিছিলোঁ এনেতে ঘূৰি গৈ সেইখন ডাঙৰ তেতিয়া দেউতাই মোক মানা কৰিছিল কিন্তু মই নামানিলোঁ তাৰ পাছত দুয়োখন নাও বাই বাই গৈ আছিল সেনেতে এটা ডাঙৰ খহনীয়াৰ মোৰ নাওখন উৰাও কৰি পেলালে তেতিয়া মই দেউতাক চিঞৰিছিলোঁ আৰু দেউতাই মোক চিঞৰিছিল কিন্তু সেইখন দুয়োখন ইমান মৰি ৰঙি ব'লা এতিয়া দুয়োখন কিবা কয়
লাগে
এতিয়া এতিয়া ঘৰতে আহিবি আমি নাযাওঁ কি ভাত নাখালে আমিও ভাত নাখায় আমি খাওঁ সি লগতে থাকিব এইটো হ'ব নাপাৰে ইয়াতে বাঘ ভালুক আছে তাকে মাৰি পেলাব কি বাঘটো মানুহ মাৰিব পাৰে না দেখিলে নাপাৰিব নেদেখিলে কি কৰিব তাকে নেদেখিলে মোৰ অৱস্থা পৰি থাকে পদমৰ বাহিৰে থাকি ৰখা কোমল মিঠা মাছ কাৰোবাক যেন বাছ নাই কৰে তুমিও মোক বিশেষ কিয় দিব খুজিছা এনে বিৰতি মোক আৰু তোমাৰ নকৰিবা মই আপোনাৰ ৰাখি আপোনাৰ সহজ কৰি আপোনাৰ মংগল কামনাৰ বাহিৰে অন্য উদ্দেশ্য নাই নাৰীৰ পুত্ৰ অত্যাচাৰ আপোনাৰ বন্ধ হোৱা নাই নাৰীৰ মূল লোকচাজনৰ সীতাৰ ৰাৱণে হৰণ কৰাৰ ফলত লংকা ধ্বংস হ'ল দ্ৰৌপদীক অত্যাচাৰ কৰাৰ ফলত কৌৰৱৰ কি গতি হ'ল বংশীয় দ্ৰৌপদীৰ পৰা অত্যাচাৰ পৰিণাম বৰ ভয়ানক হ'ব নাৰীৰ দৰে আচৰণ নকৰে কিয় নাৰীৰ আচৰণ এইটো নাৰীৰ আচৰণ সংসাৰত এনে কোনো প্ৰিয় বস্তু নাই যাক নাৰীয়ে পতিৰ বাবে বিসৰ্জন দিব নোৱাৰে স্বামীৰ ওচৰত নাৰীৰ প্ৰাণো অতি তুচ্ছ আপুনি নাৰী আজিও চিনি পোৱা নাই ৰাণী তুমি মোক ৰাজনীতি শিকাবলৈ নাহিবা মই যি আদেশ দিওঁ সদায় তাক মানিবই লাগিব নহ'লে মোৰ গৌৰৱ ক'ত জয়মতীক শাস্তি দিয়াত আপোনাৰ গৌৰৱ অহা নাই সেই শাস্তিয়ে জয়মতীক পঢ়ুৱাব পৰা নাই কিন্তু দেশৰ হাজাৰ হাজাৰ লোকৰ চকু লুকুৱাইছে আপুনি বুজা নাই সেই চকুলোৱে এদিন আপোনাকো উৰুৱাই নিব গতিকে
তাইৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো জীয়াই থাকিব নোৱাৰো মানুহে টানি আছে নি চাইডত মানুহে টানি আছে বহুত মানুহ
কষ্টৰ ফলে মানে সেই গৰাকী প্ৰতিৰোধ কৰিব নোৱাৰে মই আছিলো মোৰ মই
joymoti, 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 joymoti,